হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি মছলপুৰত যাওঁ বলক, আৰু মছলপুৰৰ কি ধুনীয়া ঠাই। চলো। আজি আমাৰ মছলপুৰত প্লাষ্টাৰৰ কাম আৰম্ভ। এইখন প্লাষ্টাৰ কৰিব লাগিব, আৰু এই ৰুমটো বিউটি পাৰ্লাৰ হয়। আমি প্লাষ্টাৰ কাম আৰম্ভ কৰি দিলোঁ। এইখন এখন বিউটি পাৰ্লাৰ নতুনকৈ উদ্বোধন কৰিছে মানে, তাৰপিছত মানুহ চানুহ অহা নাই। আৰু মছলপুৰত চাব পাৰি আজি বজাৰ হয়, এতিয়া প্লাষ্টাৰ চলি আছে। তোমালোকে এটা কথা জানানে, আমাৰ মছলপুৰখন এটা সময়ত একদম সৰু সৰু ঘৰ আছিল, আৰু এতিয়া মছলপুৰ চাবচোন, এতিয়া মছলপুৰখন এনেকুৱা আপডেট হৈ গৈছে দেখিছানে। চবফালে এতিয়া বিল্ডিং বিল্ডিং, আৰু মই আছোঁ বৰ্তমান বিল্ডিঙৰ ওপৰত ছাটত, আৰু চাৰিওফালে চব এতিয়া আজিকালিৰ দিনত চব বিল্ডিঙে হৈ গৈছে দেখিছানে। ইফালৰ পৰা সিফালে, ইফালৰ পৰা সিফালে, চবফালে এফালে বিল্ডিঙে বিল্ডিং, আৰু ৰাস্তা ঘাটবোৰ বিৰাট ডাঙৰ ডাঙৰ হৈছে। হেৰি দিছে একেবাৰে, চাওকচোন কি এটা বিউটি প্লেচ জেগা। আগত মছলপুৰ কেনেকুৱা আছিল আৰু এতিয়াৰ মছলপুৰ কেনেকুৱা, চবফালে এতিয়া বিল্ডিঙে বিল্ডিং, আৰু সেইবিলাকো এটা সময়ত ভাঙি যায় বিল্ডিঙে হৈ যাব। যিমান দূৰ যায় সিমান দূৰলৈকে একেবাৰে বিল্ডিং 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 বিল্ডিং, আন একো নাই, চবফালে বিল্ডিঙে হ'ল। আৰু ৰাস্তা ঘাটবোৰ ইমানেই বহল হৈছে, ইমানেই বহল হৈছে, কি ক'ম আৰু এইখন পাহাৰ, ভূটান পাহাৰ চাব পাৰে, একেবাৰে তলৰ পৰা ওপৰলৈকে চবফালে বিল্ডিং 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 বিল্ডিং। এনেই ইমানেই আপডেট হৈ গৈছে, আগৰ মছলপুৰ হৈ থকা নাই। আৰু এইটো লাইট হয়, পূৰা ওপৰলৈকে যায় পোহৰ, তললৈকে আহে পোহৰ, চবফালে বিল্ডিঙে বিল্ডিং বিল্ডিঙে বিল্ডিং। আৰু একবাৰ মছলপুৰখন ওপৰৰ পৰা চাওক। মছলপুৰখন ইমানেই আপডেট হৈছে, ইমানেই আপডেট হৈছে, তোমালোকক কি ক'ম। চাইডে একেবাৰে বিল্ডিঙে বিল্ডিং, আৰু এইবিলাক যি এতিয়া খালী হৈ আছে, এইবিলাকো এটা সময়ত বিল্ডিং হৈ যাব। এইবিলাক সৰু সৰু দোকান যি আছে, এটা সময়ত এইবিলাক বিল্ডিং হ'ব। তাতে মানুহকেইটা কাম কৰি আছে ইমান ৰ'দত, অসমীয়া মানুহ নহয় বাৰু সেই কথা, ইমান কষ্ট কৰি। তোমালোকে এটা কথা মেইন বস্তু তোমালোকে জানানা, আমাৰ মছলপুৰত যিমান গছ আছিল ডাঙৰ ডাঙৰ, সেই গছবিলাক কাটি চিটি গোটেই শেষ কৰি দিলাক। আৰু এতিয়া একেবাৰে ৰ'দত তাপত থাকিব নোৱাৰি মছলপুৰত, ইমান গছ আছিল, চাৰিওফালে গছ 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 গছনিৰে ভৰা আছিল। কিন্তু গছ গছনিবোৰ কাটি কাটি শেষ কৰি আজি কি হ'ল, ৰ'দৰ তাপত থাকিব নোৱাৰি। আৰু এতিয়া গছ গছনিবোৰ কাটিব নালাগিছিল একচুৱেলি, আৰু কটা পায়ো বেয়া হৈছে, ভালো হৈছে, ৰাস্তা ঘাটবোৰ ডাঙৰ হৈছে। আৰু মেইন গছডাল ইডাল, ইফালে আমাৰ বাঙালী বস্তি যাব পাৰে, সেইপিনে একেবাৰে এই যদি গছবিলাক যিমান গছ আছে এই যদি কাটি দিয়ে, তেতিয়াহ'লে ৰ'দৰ তাপমাত্ৰাটো বৃদ্ধি বেছি হ'ব। আৰু এতিয়া যিমান সৰু সুৰাকৈ গাছ আছে সেইবিলাক কাটিব নালাগে, কাটিলে একেবাৰে ৰ'দৰ তাপমাত্ৰাটো বৃদ্ধি একেবাৰে হৈ যাব। আৰু একবাৰ লোকেশ্যনটো চাওক, কি আপডেট হৈছে মছলপুৰ, আগৰ মছলপুৰ হৈ থকা নাই। আৰু এতিয়া আমি প্ৰত্যেকে যিমান মছলপুৰৰ বাসিন্দা আছোঁ, আমি চাইডে চাইডে গছ ৰোপণ কৰিব লাগিব, কাৰণ গছ নহ'লে মানুহ নচলে, জীৱন নচলে। সেইকাৰণে গছ ৰোপণ কৰিব লাগিব। জুবিন দাই গছ ভাল পাইছিল, আমিও ভাল পাব লাগিব। আৰু এডালো গছ কাটিব নালাগিব, তেতিয়াহে আমি জীয়াই থাকিম। কাৰণ মছলপুৰ চহৰখন এটা সময়ত বিৰাট ডাঙৰ হৈ যাব, তেতিয়া আৰু গছ ৰোপণ কৰিব পাৰিম। আৰু যিমানে গছ ৰোপণ কৰিম, তেতিয়া আমাৰ নেচাৰ ভালে থাকিব। হয়নে নহয়, কমেণ্ট এটা দি দিবা। জয় জুবিন দা, জয় আই অসম। জুবিন দাই আকৌ এটা কথা কৈছিল, আৰু এটা কথা কৈছিল যে গছ নাকাটিবা, গছে কষ্ট পায়। সেইমতে কামবিলাক চলাই যাব লাগে, গছ কাটিব নালাগে। যিমান গছ কাটিবা সিমানে আমাৰ নিজৰে ক্ষতি হৈ যাব। সেইকাৰণে কৈছোঁ গছ নাকাটিবা, কাৰণ জুবিন দাই গছ প্ৰেমিক আছিল, জীৱ জন্তু প্ৰেমিক আছিল। সেইকাৰণে জুবিন দা আজি আমাৰ মাজত নাই। তেওঁ ৰাইজৰ কাৰণে মাত মাতা আছিল, তেওঁ ভয় নকৰিছিল কাৰো সৈতে, কিন্তু তেওঁৱে আজি নাই। আৰু আমিতো সাধাৰণ মানুহ, হয়নে নহয়, কমেণ্ট এটা দি দিবা। আৰু নেচাৰ চালা, কি ধুনীয়া এটা নেচাৰ, বিউটি প্লেচ। এবাৰ চাই লওক, এইখন ইফালৰ পৰা চাই ল'ব পাৰে, কি ধুনীয়া কৰিছে। আৰু হেৰিবিলাক চাইড বামবিলাক দি দিছে, আৰু ইফালৰ পৰা তলৰ পৰা চাওক, একদম দেখিছেনে, ইফালক লগি আৰু ইফালৰ পৰা ইফালক লগি একদম